ফ্ৰেণ্ডছ, গুড মৰ্ণিং। আজি ভাবিলোঁ ৰাতিপুৱা জলপান খাওঁ ব্ৰেকফাষ্টত। খুব ভাল লাগে চিৰা দৈ গুৰ খাই পেলাই। বহুত দিন হ'ল খোৱাই নাই। আজি ঘৰলৈ অহাৰ কাৰণে ভাবিলোঁ বিহুৰো এটা পৰিৱেশ আৰু এইফালে চিৰা দৈ দি জলপান খাই এইফালে বেটাৰ অ'টছ, তাক অ'টছ দিছোঁ। এয়া সিও খাই আছে ধুনীয়াকৈ। ময়ো খাই বৈ আজৰি হৈ ল'লোঁ আৰু তাৰপিছত ব্ৰেকফাষ্ট কৰাৰ পিছত ভাবিলোঁ এইফালে ষ্টেণ্ড এডাল পৰি আছিলে পিছফালে ফিল্টাৰ থোৱা। ভাবিলোঁ এডাল কালাৰ দি পেলাই অকণ ফুলৰ ষ্টেণ্ডকে বনাই লওঁ। ঘৰটো অকণমান ডেক'ৰেশ্যন কৰিম বুলি ভাবিছোঁ। আৰু এইফালে বেটাও চাওকচোন, মোক দেখি সিও পূৰা ব্যস্ত একদম। আৰু এইফালে মোৰ শাহু মায়ে লগাইছে চাওকচোন কি ধুনীয়াকৈ লাই, এইফালে মটৰ। বৰ ভাল লাগিলে বাৰীখন দেখি পেলাই। বহুত দিনৰ মূৰত ঘৰলৈ আহিছোঁ। এনেকুৱা লোকেল বস্তু দেখি খুব ভাল লাগিছে। এয়া ফ্ৰেঞ্চ বিন, মায়ে আচলতে খুব কিবা কিবি কৰি থাকে। আৰু এইফালে আলু খেতি কৰিছে। আৰু এইফালে আছে গাজৰ। বজাৰৰ আচলতে হাইব্ৰিড খাই খাই যেতিয়া ঘৰৰ বস্তু এটা খাবলৈ পাওঁ নহয়, লোকেল বস্তু এটা খুব ভাল লাগে খাই পেলাই। এইফালে চব ফ্ৰেঞ্চ বিন বহুত হৈছে। আৰু এইটো হ'ল অথনি যে কালাৰ কৰিছিলোঁ ষ্টেণ্ডডালত পূৰা ফুল দি দিছোঁ। আৰু এইফালে এইবিলাক কালাৰ কৰি অকণমান ফুলৰ টাববিলাক সজাই ঘৰটোৰ অকণমান ডেক'ৰেশ্যন কৰি দিলোঁ। এইফালে ধুনীয়াকৈ স্নেক প্লেণ্ট। আৰু সন্ধিয়া অকণমান খোজকাঢ়ি ওপৰলৈ ওলাই গৈছিলোঁ বেটা আৰু মই। ইয়াক চাওকচোন কি আমাক দেখি ফূৰ্তি তাৰ। অকল বেটাৰ লগত ই খেলিয়ে থাকে। আৰু ইমান ঠাণ্ডা পৰিছে। এইফালে শাহু মা, মই আৰু বেটা ধুনীয়াকৈ জুই ফুৱাওঁ পূৰা কথা পাতি আছোঁ। দেউতা নাই, দেউতা ডিউটিলৈ গৈছে। আমি তিনিওটাই পূৰা কথা পাতি তাতে চাহো খালোঁ। ঠাণ্ডা দিনত জুইৰ উম লৈ খুব ভাল লাগে। কোনে কোনে ভাল পায় বাৰু মোক প্লিজ কমেণ্টত জনাবচোন। আৰু এইফালে বেটাই চাওকচোন অকল ইহঁতকেইটাৰ লগত খেলি থাকে অকল। আজিলৈ ইমানেই।